নমস্কাৰ ছাৰ বাইদেউসকল, অফিচ অফ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ পাইছে। তো আপোনালোকে সকলোৱে জানে যে 2024 চনত মানে যোৱা বছৰ যেনেকৈ TLM এক্সিবিশ্যন হৈছিল, TLM মেলা হৈছিল, এইবাৰো হ'ব ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে। তাৰ বাবে নোটিছ প্ৰকাশ কৰা হৈছে সঞ্জয় দত্ত ACS ছাৰৰ ফালৰ পৰা। এইটো সকলো ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, সকলোবোৰ ডিষ্ট্ৰিক্টৰ স্কুল ইনস্পেক্টৰ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ প্ৰেৰণ কৰা হৈছে। ছাবজেক্টটো দেখাই পাইছে। ইয়াৰ বাবে 2000 টকা ফাণ্ড ৰিলিজ কৰিছে, য'ত মেটেৰিয়েল কিনাৰ বাবে TLM প্ৰস্তুত কৰাৰ বাবে, যিবোৰ ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে TLM বনাব লাগিব। তো প্ৰতিখন স্কুলৰ বাবে 2000 টকা ৰিলিজ কৰিছে। যিবোৰ স্কুলত 1-2 আছে, 1ৰ পৰা 5 আছে, বা 1ৰ পৰা 8 লৈ আছে, বা 1ৰ পৰা 12 লৈ আছে, সকলোবোৰ স্কুলকে দিয়া হ'ব। এইটো হ'ল Annexure 1, ইয়াত দিয়াই আছে। লেভেল অফ TLM এক্সিবিশ্যন টু বি কণ্ডাক্টেড, ক্লাষ্টাৰ লেভেল হ'ব, ব্লক লেভেল হ'ব, ডিষ্ট্ৰিক্ট লেভেল হ'ব আৰু ষ্টেট লেভেল হ'ব। 4টা লেভেলত হ'ব আৰু 2000 টকা কৰি দিয়া হৈছে। আপোনালোকে চাব পাৰে TLM বনোৱাৰ বাবে। আৰু ক্লাষ্টাৰ লেভেলত 4000 টকা দিয়া হ'ব, আৰু ব্লক লেভেলত 10000 টকা দিয়া হ'ব, আৰু ষ্টেট লেভেলত 20000 টকা দিয়া হ'ব। আপোনালোকে জানে ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে TLM বনাব লাগিব লিটাৰেচি আৰু নিউমেৰিচিৰ ওপৰত। আৰু প্ৰত্যেকখন বিদ্যালয়ে 2খনকৈ TLM বনাব লাগিব, 2টা লিটাৰেচিৰ আৰু 2টা নিউমেৰিচিৰ। ক্লাষ্টাৰ লেভেল হ'ব ক্লাছ 1 আৰু 2ত থকাবিলাক। ব্লক লেভেলত TLM যিবিলাক ক্লাষ্টাৰত ফাৰ্ষ্ট বা ছেকেণ্ড প্ৰাইজ পাব সেইসকলক মাতিব, আৰু ডিষ্ট্ৰিক্ট লেভেলত ব্লক লেভেলত যিবিলাক ফাৰ্ষ্ট প্ৰাইজ বা ছেকেণ্ড প্ৰাইজ পাব সেইসকলক মাতিব। আৰু TLMৰ বাবে টাইমলাইন বনাই দিছে। ক্লাষ্টাৰ লেভেলত হ'ব 11ৰ পৰা 15 নৱেম্বৰ, ব্লক লেভেলত হ'ব 16ৰ পৰা 20 নৱেম্বৰ, ডিষ্ট্ৰিক্ট লেভেলত হ'ব 21ৰ পৰা 25 নৱেম্বৰৰ ভিতৰত। আৰু ক্লাষ্টাৰ লেভেলত বা ডিষ্ট্ৰিক্ট লেভেলত আৰু ব্লক লেভেলত আপোনালোকৰ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ আৰু থাৰ্ড প্ৰাইজ দিব, আৰু সকলোকে পাৰ্টিচিপেট কৰাৰ বাবে এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। আৰু এই TLMত মানে ক্লাষ্টাৰ লেভেলত কোনে কোনে মেনেজ কৰিব, কমিটিত কোনে কোনে থাকিব, CRCC ছাৰ থাকিব, তাৰপিছত হেড টিচাৰ বা হেডমাষ্টাৰ অফ স্কুল থাকিব, তাৰপৰা ৰিটায়াৰ্ড টিচাৰ থাকিব, SMC মেম্বাৰ থাকিব। তো আপোনালোকে স্কুলত চাওক দিয়া আছে। তাৰপিছত কোনে কোনে কমিটিত থাকিব ডিষ্ট্ৰিক্ট লেভেলত এইবিলাকো দিয়া আছে। এইবিলাক মানে হ'ল কমিটি। এই TLM প্ৰস্তুত কৰাৰ বাবে স্কুলৰ ৰেছপনচিবিলিটি কি হ'ব? 10 নৱেম্বৰৰ ভিতৰত TLMটো বনাব লাগিব, আৰু তাৰ বাবে 2000 টকা কৰি দিয়া হৈছে স্কুলৰ ফাণ্ডত। এই ফাণ্ডখিনি প্ৰপাৰ ইউজ কৰিব লাগিব, কিন্তু কিছুমান বিদ্যালয়ত প্ৰপাৰ ইউজ নহয়। তাৰপিছত ছেম নোটিছখনে প্ৰকাশ কৰা হৈছে, আপোনালোকে চাব পাৰে মিছন ডিৰেক্টৰৰ ফালৰ পৰা। ছাবজেক্ট দিয়া আছে ফাণ্ড ফৰ প্ৰিপাৰেশ্যন অফ টিচিং লাৰ্ণিং মেটেৰিয়েল ফৰ FLN গ্ৰেড, তাৰমানে ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে। নিউমেৰিচি আৰু লিটাৰেচিৰ ওপৰত বনাব লাগিব ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে। তো ইয়াত TLMৰ প্ৰিপাৰেশ্যনৰ ক্ৰাইটেৰিয়া দিয়া আছে, যাতে লাৰ্ণিং আউটকাম পাব পাৰে, আৰু বিভিন্ন ধৰণৰ ৰুল ৰেগুলেশ্যন দিয়া আছে, আপোনালোকে স্ক্ৰীনত চাই লওক। তাৰপিছত ৰুল এণ্ড ৰেছপনচিবিলিটি দিয়া আছে স্কুলৰ TLM প্ৰিপাৰেশ্যনৰ বাবে, আপোনালোকে চাই লওক। স্ক্ৰীনত ভাল কৰি দিয়াই আছে, পোষ্ট মাৰি আপোনালোকে চাই লওক। তাৰপিছত CRC সকলৰ কি ৰুল এণ্ড ৰেগুলেশ্যন আছে এইবিলাকো দিয়া আছে। তাৰপিছত লাষ্ট পইণ্টত দিয়া আছে ৰুল এণ্ড ৰেছপনচিবিলিটিছ অফ DDO, DMC এণ্ড BMC BBO ইন প্ৰিপাৰেশ্যন অফ TLM। মুঠতে 2000 টকা কৰি ফাণ্ড দিয়া হৈছে। যোৱাবাৰৰ দৰে TLM মেলা হ'ব ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে। তো TLM বনাব লাগিব লিটাৰেচি আৰু নিউমাৰ্চিৰ ওপৰত। ধন্যবাদ।